গুড মৰ্নিং গাইজ, ভালনে সকলোৱে? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ময়ো ভালে আছোঁ। আৰু আজি ৰবিবাৰ, ঘৰতে আছোঁ, ল'ৰাটো স্কুল বন্ধ। ভাবিছোঁ আজি দিনটোৰ কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেন্তে বলক, এতিয়া 8টা বাজিছে, ব্ৰেকফাষ্ট ৰেডি কৰোঁ আৰু কিনো ৰান্ধো আপোনালোককো দেখাওঁ। এইখিনি বুটৰ দালি আৰু কেইটামান ৰাজমাহ আছে, কেইটামান বুট আছে। মই এইখিনি ভালদৰে ধুই চাফা কৰি লৈছোঁ। এতিয়া মই এখন কুকাৰত পাতি দিম। এটা সৰুকৈ আলু কাটি দিছোঁ। ইয়াতে মই অকণমান নিমখ দিম, জোখমতে পানী দিছোঁ। ঢাকনাখন বন্ধ কৰি গেছটো অন কৰি বহাই দিম। গেছত বহাই দিলোঁ আৰু এতিয়া মই 5টাৰ পৰা 6ৰ ভিতৰত চিটি মাৰিবলৈ দিম। তেতিয়ালৈকে মই মছলাখিনি ৰেডি কৰি লওঁ। অকণমান লৈছোঁ কণ বিলাহী, মই গুটিটো পেলাই লৈছোঁ, কাটি লোৱা নাই। যিটো ফেনেকি দিওঁতে যিটো হৈ গৈছে সেইটোৱে, আৰু মই কাটি লোৱা নাই। তাৰপিছত এখিলা তেজপাত টুকুৰা কৰি লৈছোঁ। অকণমান জালুক লৈছোঁ, জালুকটো মই অকণমান গোটা কৰি ৰাখিছোঁ। আদা নহৰু লৈছোঁ, আদা নহৰু মই পেষ্ট বনাই লোৱা নাই, কাটিয়ে লৈছোঁ মিহিকৈ। এইফালে লৈছোঁ জিৰা আৰু এইফালে এটা মিডিয়াম চাইজৰ পিঁয়াজটো মই খুব মিহিকৈ কাটি লৈছোঁ। আৰু আনফালে আটা হৈ গৈছে মোৰ মঠিয়াই, আৰু আধা ঘণ্টামান হৈছে মই ঢাক মাৰি ৰাখিছিলোঁ। চাওকচোন কিমান চফ্ট হৈছে। মই কেৰাহী এখন গেছত পাতি দিলোঁ। কেৰাহীখন গৰম হোৱাত মই প্ৰয়োজন অনুসৰি মিঠাতেল ব্যৱহাৰ কৰিছোঁ। তেল গৰম হোৱাত মই পিঁয়াজ দিছোঁ। পিঁয়াজটো অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। তাতে মই দিছোঁ আদা নহৰু, যিটো মই মিহিকৈ কাটি ৰাখিছিলোঁ সেইখিনি দি দিছোঁ। লগতে দিছোঁ এখিলা তেজপাত কাটি লোৱা। ভালদৰে লৰাই দিছোঁ। একেবাৰে কম মছলাত বনাইছোঁ, কোনো ধৰণৰ মই পেকেট মছলা ব্যৱহাৰ কৰা নাই ইয়াত। ইয়াতে দিছোঁ মই এতিয়া জালুকৰ গুড়িকণ দিছোঁ আৰু দিছোঁ জিৰা 1 চামুচ। এতিয়া আকৌ এবাৰ মই ভালকৈ লৰাই দিছোঁ। মই ইয়াতে দিম এতিয়া বিলাহীকণ, হালধি মই সোৱাদ অনুসৰি দিছোঁ। হৈ গৈছে ভজা। ইয়াতে মই বন্ধাকবি অকণমান দিম। বন্ধাকবিৰ মাজৰ অংশ মই মিহিকৈ কাটি লৈছোঁ, কাটি গৰম পানী দি ধুই চাফা কৰি লৈছোঁ। অকণমান ঢাক মাৰি সিজাম। প্ৰায় 2 মিনিটমান ঢাক মাৰি সিজালোঁ। এতিয়া মই ইয়াতে এড কৰিম যিখিনি বইল কৰি ৰাখিছিলোঁ, বুটৰ দালি, বুট, ৰাজমাহ। দি মই লৰাই আছোঁ। কোনো ধৰণৰ পেকেট মছলা ব্যৱহাৰ নকৰাকৈয়ে চাওকচোন কিমান সুন্দৰ দেখিছে কালাৰটো। ঘৰত অসুখীয়া মানুহ থাকিলেও এনেধৰণে চিম্পুলকৈ ৰান্ধিলে খাব পাৰে সকলোৱে। প্ৰায় 10 মিনিটমান সময় এনেকৈ মই ঢাক মাৰি উতলিবলৈ দিম। 10 মিনিটৰ পিছত চব্জিখিনি চাওঁ, হৈ গৈছে চব্জি। অকণমান পনীয়া কৰিছোঁ মই, আৰু ৰুটিৰ লগত খোৱা হ'ব। আনফালে মই টাৱা পাতি থৈ দিছোঁ, টাৱাখন গৰম হ'লে মই ৰুটি দিম। মই জলকীয়া এড কৰা নাই, কিয়নো মোৰ ল'ৰাটোৱে খাব। ল'ৰাটোলৈ কাঢ়িহে মই জলকীয়া এড কৰিম ইয়াত। ল'ৰাটোলৈ কাঢ়িলোঁ, কাঢ়ি অকণমান জলকীয়া গুড়ি দিছোঁ। জলকীয়া গুড়িটো মই ঘৰতে খুন্দি লোৱা হয়, ঢেঁকীত খুন্দা হয়। এইটো বজাৰৰ পৰা যিটো কেঁচা জলকীয়া আনি ঘৰতে খুন্দি গুড়ি কৰি ভৰাই থৈ দিছিলোঁ, সেইটো হয়। অকণমান লৰাই দিছোঁ। এতিয়া মই ইয়াতে দিম এখিলা মান ধনিয়াৰ পাত, মান ধনিয়া হয়। মই ৰুটি বনাই হোৱালৈকে ঢাক মাৰি ৰাখি দিম। গেছটো অফ কৰি দিম। ৰুটিখন মই এনেদৰে বনাইছোঁ। অকণমান টাৱাখনত তেল ঘঁহি লৈছোঁ।
আৰু এনেদৰে দি দিছোঁ। ইয়াতে মই অকণমান তেল দিম, এনেকৈ ঘূৰাই দিছোঁ। এইফালেও অকণমান তেল এড কৰিম। এনেকৈ বনাই খাবলৈ মই খুব ভাল পাওঁ ৰুটি। হৈ গৈছে, গেছটো অফ কৰি দিছোঁ। চব্জিখন চাওকচোন কি ধুনীয়া হৈ গ'ল। দেখিবলৈও ধুনীয়া হৈছে। খাই বৈ উঠিলোঁ। সঁচাকৈ ভাজিকণ খাবলৈ বৰ টেষ্টি হৈছিল। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব। খুব কম মছলাত বনাবলৈ চেষ্টা কৰিছিলোঁ। আৰু এতিয়া 11টা বাজি গৈছে। ৰুটি খাই বৈ উঠি ভিডিঅ' কৰা নহ'ল। এতিয়াহে বহিছোঁ কেমেৰাৰ সন্মুখত। এতিয়া চাহ একাপ খাওঁ বুলি ভাবিছোঁ। চাহ একাপ খাই লৈ আৰু কিবা এটা বনাম, লগতে আপোনালোককো দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি কণী ৰেচিপিটো বনাবৰ বাবে মই লৈছোঁ 5টা কণী। আপোনালোকে যিকোনো কণী ব্যৱহাৰ কৰিব পাৰে। হাঁহৰ, মুৰ্গী বা ফাৰ্মৰ কণী হ'লেও কোনো কথা নাই। মই ইয়াত দিম অকণমান হালধি। কিয় অকণমান দিছোঁ নিমখ সোৱাদ অনুসৰি। ভালদৰে ফেটি ল'ম। ইয়াত আপোনালোকে ইচ্ছা কৰিলে ধনিয়া পাত দিব পাৰে বা নৰসিংহ পাতো দিব পাৰে। মই নাই দিয়া। পিঁয়াজ, জলকীয়া এইবোৰো দিব পাৰে। মই পাছত ব্যৱহাৰ কৰিম বাৰু। ভিডিঅ'টো শেষলৈকে চাব। ভালদৰে ফেটি লৈছোঁ। কণীখিনি মোৰ ফেটি হৈ গৈছে। এতিয়া মই কণীখিনি দিবৰ বাবে এটা পাত্ৰ লৈছোঁ। পাত্ৰটো অকণমান মিঠাতেল দিছোঁ। মিঠাতেলখিনি মই এনেকৈ চাৰিও চাইডে ঘূৰাই দিছোঁ। কণীৰ যিটো পেষ্ট বনাই লৈছিলোঁ সেইটো দি দিম। মই এনেকৈ অলপ লৰাই দিছোঁ। দি মই ঢাক মাৰি দিম। এটা চচ পাতি দিছোঁ। কুকাৰতো দিব পাৰি, কিন্তু মোৰ ওচৰত বৰ্তমান যিটো কুকাৰ আছে, কুকাৰটোত টিফিনটো নাখায়, নধৰে। মই অকণমান 3 আঙুলমান পানী দি দিছোঁ। দি এটা ষ্টেণ্ড বহাই দিছোঁ। ইয়াত টিফিনটো ধুনীয়াকৈ বহাই দিছোঁ মই। দি ঢাক মাৰি দিছোঁ। দেখাই আছোঁ আপোনালোকক পাছত কি হয়। কণীটো হৈ গ'ল। কণীটো ধুনীয়াকৈ উলিয়াই ল'লোঁ। আৰু এতিয়া কাটিম। চাওকচোন ভিতৰখন কিমান ধুনীয়া আছে। মোৰ কাটা হৈ গৈছে। আনফালে মই এখন কেৰাহী পাতি ৰাখিছিলোঁ। সিফালে পানী গৰম কৰিছোঁ। কেৰাহীটো গৰম হোৱাত মই তেল দিছোঁ। আনফালে মাম্মি जी बना रहा है জাতিলাও का তৰকাৰী। বিট বনাই আছে। ইফালে মাছ ফ্ৰাই কৰি ৰাখিছে আৰু ইফালে ভাত। তেল গৰম হৈছে। তেল গৰম হোৱাত মই এইখিনি ফ্ৰাই কৰি ল'ম। তোমাৰ ফুলি ফুলি গৈছে, মন কৰিছেনে বাৰু? তেলত দিয়াৰ লগে লগে অলপ ফুলি ফুলি গৈছে। এনেদৰে মই গোটেইখিনি ফ্ৰাই কৰি ল'ম। আনফালে মই মছলা লৈছোঁ। পিঁয়াজ লৈছোঁ এটা মিডিয়াম আকাৰৰ, মিহিকৈ অলপ কাটি লৈছোঁ।
দুটা কেঁচা জলকীয়া, অকণমান আদাও কাটি লৈছোঁ মিহিকৈ, নহৰু লৈছোঁ, জালুক লৈছোঁ, কণ বিলাহী কেইটামান লৈছোঁ, গুটিটো পেলাই লৈছোঁ, এইফালে তেজপাত লৈছোঁ কেঁচা, আৰু এটা সৰু আলু কাটি লৈছোঁ সৰুকৈ। ইয়াতে জিৰা গুড়ি দিম আৰু জলকীয়া, শুকান জলকীয়াৰ গুড়ি অলপ দিম। মোৰ সকলোখিনি ভাজা হৈ গৈছে। ইয়াতে অকণমান তেল দিছোঁ মই প্ৰয়োজন অনুসৰি। যিহেতু কণী ভজা তেলতে মই বনাইছোঁ, অকণমান ফেন ফেন হৈ আছে, একো নাই। ইয়াতে দিছোঁ মই পিঁয়াজ, দিছোঁ দুটা কেঁচা জলকীয়া ফালি দিছোঁ আৰু তেজপাতখিলা দি অকণমান মই লৰাই দিছোঁ। যিহেতু কণী ভজা তেলখিনিতে বনাইছোঁ, ফেন উঠিছে। পিঁয়াজটো ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। পিঁয়াজটো ৰঙচুৱা হোৱাত মই দিছোঁ জালুক, আদা, নহৰু আৰু দিম জিৰা। ইয়াত দিম মই হালধি সোৱাদ অনুসৰি। ইয়াতে দিম আলু, অকণমান ঢাক মাৰি দিম। ঢাকনা আঁতৰাই চালোঁ, হৈ গৈছে। ইয়াতে অকণমান দিম পানী, গৰম পানী ব্যৱহাৰ কৰিছোঁ মই। এতিয়া মই ইয়াত দি দিম কণীখিনি। এতিয়া মই ভালদৰে সিজিবলৈ দিম প্ৰায় 10 মিনিটমান, তাৰপিছত চাম কি হয়। 10 মিনিটৰ পিছত চালোঁ, কণীখিনি অলপ ফুলি গৈছে, পানীটো মোৰ শুকাই গৈছে, মানে হৈ গৈছে ৰেডি। আৰু এতিয়া মই ইয়াত দিম এখিলা মান ধনিয়াৰ পাত, মিহিকৈ কাটি লৈছোঁ। আপোনালোকে ইয়াত নৰসিংহ পাত দিও ব্যৱহাৰ কৰি খাব পাৰে, বা বিলাহীখিনিও পেষ্ট বনাই ল'ব পাৰে। মই তেনেকৈ লোৱা নাই। হৈ গ'ল কণীৰ আন এটা ৰেচিপি। আপোনালোকৰ কেনে লাগিল জনাবচোন, আৰু যদিহে এনেকৈ নাই খোৱা খাই চাব।